জয় হিন্দ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ গ্ৰীষ্ম ডিফেন্স আছাম ইউটিউব চেনেললৈ পুনৰ DSE আছাম ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা নিউ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। ইয়াত বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈ ৰখা হৈছে, কি কি ডকুমেণ্টছ লাগিব, সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব। ইয়াৰ আগতে আপোনালোকে যদি চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা নতুন নতুন আপডেটবোৰ আপোনালোকে পাই থাকে। তো DSE আছাম ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে। টোটেল ভেকেঞ্চি ইয়াত 59টা পোষ্ট মুকলি কৰা হৈছে। পোষ্ট নেম স্পেচিয়েল এডুকেটৰ। আপোনালোকে ইয়াত অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। ইয়াৰ এপ্লাই ডেট আৰু লাষ্ট ডেট এতিয়ালৈকে ৰিলিজ কৰি দিয়া হোৱা নাই। তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, ইয়াৰ এজ লিমিটটো কৈ দিছোঁ। যদি আপোনালোকে OBCৰ হয় 43 ইয়াৰ্ছলৈ পাব। যদি আপুনি SC বা ST হয় 45 ইয়াৰ্ছলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপুনি PW কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকে 50 বছৰলৈ এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে ইম্পৰ্টেণ্ট ডকুমেণ্টবোৰ। পাছপৰ্ট চাইজ ফটো লাগিব, স্কেনেড ছিগনেচাৰ লাগিব। এইবোৰ আপোনালোকে চাই ল'ব, মই আপোনালোকক দি দিছোঁ স্ক্ৰীণত। নেক্সট আৰু যিবোৰ ছাবজেক্ট সেইবোৰ জেনেৰেল মেথেমেটিক্সৰ পৰা আহিব 15 নম্বৰ, জেনেৰেল ইংলিছৰ পৰা আহিব 30 নম্বৰ। এইবোৰ আপোনালোকে চাই ল'ব। মই আপোনালোকক ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকবোৰ দি দিছোঁ। আপোনালোকে ফুল ডিটেইলছবোৰ যাই চেক কৰি ল'ব এবাৰ। ধন্যবাদ।